প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ব্যৱহাৰৰ উপযোগী হোৱাকৈ তেওঁলোকৰ পাঠ্যপুথিৰ লগত সংগতি ৰাখি স্বৰবৰ্ণ আৰু সেই স্বৰবৰ্ণৰ দ্বাৰা গঠিত শব্দ ব্যঞ্জন বৰ্ণ আৰু সেই ব্যঞ্জন বৰ্ণবোৰৰ দ্বাৰা গঠিত হোৱা শব্দ যেনে ক কলম, খ খৰম, ঘ গৰম বা গৰু, ঘ ঘৰ, চ চকু, তেনেকৈ ৰঙালাও, তেনেকৈ ছাত্ৰ ছাত্ৰীয়ে অতি তৎক্ষণাত বুজি পোৱা শব্দ বা চিনি পোৱা শব্দবিলাক সেই ব্যঞ্জন বৰ্ণবোৰৰ দ্বাৰা লিখি আৰু স্বৰচিহ্নবোৰ ছাত্ৰ ছাত্ৰীৰ ব্যৱহাৰ উপযোগী হোৱাকৈ স্বৰচিহ্নবোৰ আৰু তেওঁলোকক শিকাবৰ কাৰণে অতি সুন্দৰভাৱে লিখা হৈছে। আৰু 1 2 যেনে ONE 1 আখৰেৰে লিখা, ONE 1, TWO 2, THEE 3 তেনেকৈ ইংৰাজীৰ 1 2 3 আখৰেৰে লিখা আৰু ABCDৰ দ্বাৰা গঠিত শব্দ যেনে এপল, বল, কেট বানানৰ সৈতে আৰু বানান আৰু ছবিৰ সৈতে লিখা হৈছে। ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে বানানৰ সৈতে শব্দবোৰৰ সৈতে ছবিবোৰ চিনি পাবৰ কাৰণে ছবিবোৰৰ সৈতে শব্দবোৰ লিখা হৈছে আৰু সংখ্যাবোৰ চিনি পাবৰ কাৰণে 1 2 3 4 ইয়াৰ সৈতে বানানবোৰো একেলগে লিখা হৈছে 1 1 1 2 তেনেকৈ আৰু 1 2 ইংৰাজী আৰু অসমীয়াত দুই ধৰণে লিখি ছাত্ৰ ছাত্ৰীক বুজি পোৱাত সহায় হোৱাকৈ TLM প্ৰস্তুত কৰা হৈছে। আৰু এই ভিডিঅ'টোৱে যিয়ে নেকি ছাত্ৰ ছাত্ৰীৰ শিকন আৰু লিখনত অলপ হ'লেও সহায় কৰিব বুলি আশা কৰা হৈছে।